Hello guys, welcome back to my YouTube channel Omlan Vlogs. আজি vlog to অলপ জোস টাইপ বনাম অলপ আৰু ভোগালী উৎসৱ চলি আছে কামপুৰত আৰু ভোগালী বিহু ভিডিওটো চালে নে নাই ভিডিওটো চাব মই ডেসক্ৰিপচনৰ লিংকটো দি দিম আৰু আজি যাম আচুৰ্য বৰপাত্ৰ গোহাঁই দাদা আহিব বিয়া আমদালি কাটিছে যে হে চাব যাম বুলো তাৰ পিছত তাকে আপোনালোককো লৈ যাম ভিডিওত চাব দেই ভিডিওটো চাই যাওক আৰু মই যাম আমাৰ গুৱাহাটী যে ভিডিও গৈছিলো ভিডিও চাইছিলে এটো ভিডিও বনাইছিলো এটো মেঘালয় গৈছিলো তাৰপিছত ভাগৱতী হিলছ গৈছিলো তাৰপিছত আৰু এটা আছে বিশ্বকৰ্মা পূজাতে দেখিছিলে সেইটো এটা আছে এটো ভিডিওটো চাই যাওক এতিয়া আমি ওলাই কৈ আহিছো ধুনীয়াকে আৰু এইটো পিছফালে মই যে কৈছিলো এটো আৰু এইফালে আমাৰ ৰাজদীপ মামা আছে মই আছো এতিয়া আমি গৈ আছো ফাৰ্ষ্ট অকমান বেলেগ এটা জেগা যাম তাৰপিছত আমি হে ভোগালী মেলালৈ যাম আৰু তাৰপিছত প্ৰগ্ৰেম চাম আৰু আজি নাচিম কৈছো না জোচ প্ৰথমতে আজি জোচত আছো পুৰা বলক ভিডিওটো চাই যাম আৰু গাইজ কি কম বে আমি আচুৰ্যদাক লগ পাই গলো ফটো দেখাম ফটো সেইখন সময় ব্লগ কৰা মানে ভিডিও কৰা নহল আৰু এয়া চাওক এইখন আচুৰ্যদা গাড়ী সাফাৰী পিছে পিছে গৈ আছো আমাৰ গাড়ী একদম লাইন লাগি গৈছে আচুৰ্যদাৰ লগত বলক একদম তাতে লগ পাম গৈ বলক একদম মজা কি বম আজি কি মজা দিন আমি একদম আচুৰ্য দাকে লগ পাই গলো একদম বলক গাড়ীখন থৈ পেলাই আহিছো এতিয়া আমি ভোগালী মেলা দেখাম চাওক মেলাৰ এইটো মেইন গেটটো দি আমি সোমাই আহিছো এতিয়া আৰু ভিতৰলৈ চাই যাওক আৰু ডাইৰেক্ট প্ৰগ্ৰেমহে দেখা পাওঁ প্ৰগ্ৰেম মানে প্ৰগ্ৰেমে চাওক আৰু ডাইৰেক্ট আচুৰ্যদাৰ
এখন ভিডিও আপনার চলচ্চিত্র রাজনীতি আপনাদের রাজনীতি সিনেমা এখন রাজনীতি হলে অসমের চলচ্চিত্র আপোনালোকে চান অসমের ছবি চান অসমের চলচ্চিত্ৰ অভিনেত্ৰী বিভাগে আপোনালোকে এইটো প্ৰচেষ্টা আগবঢ়াওক আপোনালোকে নিজৰ কাম কৰক মঞ্জিত ভাই ৰাজনীতি চিনেমাখন ডিৰেক্ট কৰিছে এটা হাত চাবৰ জুৰিব লাগিব দুখন তিনিখনকৈ চিৰিয়েল কেইদিনমানৰ কোনো ৰিলিজন আছে ৰাজনীতি জুবিকা অভিনয় কৰা এখন চলচ্চিত্ৰ খুব ভাল হৈছে আৰু ৰজাৰ মই প্ৰাইভেট চন্দ্ৰ গাইছিলোঁ আৰু কাম কৰোঁতে শ্বুটিং হৈ আছে হৈছিলে ৰত্নাও
support kita dengan saya. Kami ketiga, kami ketiga, hatinya muka dekhi, kami ketiga. সকলে নাজানে নেকি এখনো আছে হ'ব চাপৰি কালি কাঠিব তুমি ভাবিব দিয়ে মুখে দেখি দেখে যদি তো গাইজ এইটো আছিলে ব্লগ আমি অলপ মানে ৰখিলোঁ আৰু তাতে এতিয়া 1:26 হ'ল প্ৰগ্ৰেম কিন্তু 1 মানতে শেষ হ'ল এইটো আছিলে ব্লগ আৰু আমি আশ্চৰ্যতাক পূৰা ওচৰ পালোঁ কিন্তু ষ্টেজৰ একদম ধুনীয়াকৈ ভিডিঅ' কিমান কৰিছোঁ কপিৰাইট লাগিব এবাৰ দি দিম আৰু কপিৰাইট লাগে নাই নাজানো দেই মই কিন্তু এইটো দি দিম তেনেকৈ আপলোড কৰি দিয়ক বাই বাই গুড নাইট 1:26 হ'ল শুন দিয়ক আৰু ঘৰত গৈ পেলাই গুড নাইট এইফালে আমাৰ আছে বাই বাই